পোৱা এটা 50 টকা। আপোনালোকে চাওক ৰঙা মাংস পাই যাব ধুনীয়া গাহৰি 50 টকাত ধুনীয়া ভেজ থালি হ'ল আমা নৰসিংহ। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আছোঁ নিগম পাঁচআলি। আপোনালোকে দেখিছে এইটো হ'ল নিগম পাঁচআলি। এফালে গ'লে যায় ডিব্ৰুগড় জাপপাৰি, আৰু এইফালে গ'লে লেঙেৰি জাপপাৰি, আৰু সেইফালে গ'লে বামুণবাৰী, আৰু এইফালে ভিতৰলৈ জাপপাৰি। বহুতকেইটা পাঁচআলি হয় এইটো। আপোনালোকে দেখিছে এইডোখৰত আছে হোটেল জোনবাই বুলি। ইয়াত ধুনীয়া খানা পায়। 50 টকাত আপোনালোকে ভেজ থালি পাব, আৰু গাহৰি খালে 50 টকা দিব লাগিব কোৱাটাত। আৰু ফুল প্লেট হ'ল 200 টকা। সন্ধিয়া সময়ত পকৰি চকৰি চব পায় ন, পকৰি পিঁয়াজি চব পায়। আৰু 9টামানলৈকে খোলা থাকে। মৰ্ণিং আপোনাৰ 6টামানত খোলে ন। আৰু লগতে মিঠাই পাব পূৰা। ইয়াত বনাই থাকে গৰমা গৰম মিঠাই পাই যাব। মজা মজা মিঠাই আছে। বালুচা মিঠাই এইটো প্ৰথমবাৰ শুনিছোঁ, আৰু প্ৰথমবাৰ খাবলৈ বুলি ঘৰলৈ লৈ লৈছোঁ। আপোনালোকে আহিলে ইয়াত সোমাই যাব পাৰে। নিগম পাঁচআলি জোনবাই বুলি লিখা আছে। মাত্ৰ 5 টকীয়া মিঠাই। আৰু পিঁয়াজ 50 টকাত আপোনালোকে দেখিছে ভেজ থালি হয়। আলু পিটিকা, কুন্দুলি, আলু, চয়াবিন, এইফালে আচাৰ, এইফালে এটা চাটনি, পাপৰ, দাইল, পিঁয়াজ। গাহৰি খাব পাৰিব। গাহৰি সৈতে খালে 100 টকা হয়। 50 টকা লয় মাংস। মজা। মছলাটো বহুত কম দিছে, সেইকাৰণে খাইছোঁ। মছলা নাই খোৱা। বহুত দিন ব্লগ বনোৱা নাই, মানে পেটৰ গণ্ডগোল, সেইকাৰণে বনোৱা নাই খানা ব্লগ। পেটৰ এতিয়া দৰৱ খাই আছোঁ। এইফালে আহিব গাহৰি। গাহৰি কেইটকা লয় ৰাতি? পোৱা এটা 50 টকা। আপোনালোকে চাওক ৰঙা মাংস পাই যাব ধুনীয়া। এইটো গাহৰি মাংস হয়। পোৱাত গাহৰি ডেৰমাহ মানৰ পিছত খাইছোঁ গাহৰি। নিমখটো দিবাচোন অকণমান। এই আচাৰটো হ'ল আম আচাৰ, আৰু এইটো হ'ল নৰসিংহ। খবৰ খাতি ভালনে? আৰু এইডোখৰ এড্ৰেছটো কি হয় আপোনালোকৰ? নিগম পাঁচআলি ন। আপোনালোকে দেখিছে নিগম পাঁচআলি। আপোনালোকে আহিলে হ'ব হোটেল জোনবাই। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব, আৰু ফেচবুকত চাই আছে যদি ফেচবুক পেজটো ফ'ল' কৰাৰ লগতে আৰু এটা শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিব। আৰু নেক্সট নতুন এটা ভিডিঅ'তে লগ পাম। তেনেহ'লে আজি বাই বাই, জয় অসম।